তেতিয়াহ'লে ছাত্ৰ-ছাত্ৰীবোৰ আমাৰ ক্লাছত নতুন ছাত্ৰ এজন আহিছে দেই সবে যাতে লগতে তাৰ লগত মিলিজুলি থাকা দেই হ'ব ছাৰ আচ্ছা ধনমণি তুমি কেনেকৈ জানিলা চৰাইবোৰৰ দৃষ্টিশক্তি যে ভাল বুলি ছাৰ মই আজিলৈকে চৰাইবোৰক চশমা পিন্ধা দেখা নাই সেইকাৰণে গম পালো মই বিটু কি শুনিছো তই ধনমণিক কিয় মাৰিছ মই মিলিজুলি থাকিব দিয়া নাছিলো তহঁতক হা ছাৰ ই আহিয়ে মোৰ গাৰ্লফ্ৰেণ্ডক কিছ কৰি দিছে মই কিয় নামাৰিম ইয়াক কি এতিয়াই তহঁতৰ ভাল পাবলৈ হলেই নাই বাৰু কোন হয় ছোৱালীজনী কোন হয় কচোন ছাৰ আপোনাৰে ছোৱালী ছাৰ ভেলেণ্টাইন ডে আহি আছে নহয় এইবাৰ আপোনাৰ কি প্লেন আছে কি ভেলেণ্টাইন ডে এইবোৰ মই একো নাজানো দেই কি হয় এইটো কিয় ছাৰ 2 বছৰ আগৰ কথা মনত আছেনে নাই আপোনাৰ যেতিয়া পখিলী মেমৰ বাপেকে মাৰি মাৰি আপোনাৰ অৱস্থা বেয়া কৰি দিছিল আৰু আপুনি 3 মাহ ধৰি হস্পিটেলত ভৰ্তি হৈ থাকিব লগা হৈছিল মনত আছে ভালকৈয়ে মনত আছে মইনো ইমান ভয়ানক এটা কাণ্ড কেনেকৈ পাহৰিব পাৰো মই পখিলী মেডামক মোৰ মনৰ কথাহে ক'বলৈ গৈছিলো কিন্তু ক'বলৈ নোপোৱাৰ আগতে বাপেকে দেখি মোক যি কুকুৰৰ নিচিনা গালি দিলে আৰু দৌৰাই দৌৰাই পিটিলে জাননে তহঁতে ছাৰ তেতিয়াহ'লে আপোনাক ইমানেই মাৰিলে আপুনি মানে হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈ গ'ল মানে লাষ্টত ন কিনো কবি আৰু দুখৰ কথা আৰে ছাৰ এইটোকেতো ভেলেণ্টাইন ডে বুলি কয় য'ত প্ৰপ'জ কৰিব যায় ল'ৰাটোৱে আৰু বাপেকৰ পৰা মাৰ খাই হস্পিটেলত ভৰ্তি হ'বলগীয়া হৈ থাকে গৈ আৰে নহয় ছাৰ এই বিটুৱেটো যি উল্টা পুল্টা বকি আছে ছাৰ এইটো একো নাজানে ভেলেণ্টাইন ডেৰ বিষয়ে আৰে শান্ত হৈ যোৱা চুইটিমা খং নকৰে নেকি দেই এতিয়া তুমি সৰু হৈ আছা তুমিও ইয়াৰ বিষয়ে একো নাজানা নহয় এতিয়া মনে মনে থাকাচোন ভালকে দেই মইতো সৰুৱে বাৰু মই একোৱে নাজানো আপুনিতো ডাঙৰ আপুনি মাৰ খাই আহিছিলে কিয় তেনেহ'লে কিয় কওক না ছাৰ এতিয়া কওক এতিয়া কি আঁকিব লাগিব কওক এতিয়া আৰে চুটি তোক ছাৰে মনে মনে থাকিব দিয়া নাই নেকি কি ছাৰৰ লগত তৰ্ক লাগি আছ তই মোক উল্টা পুল্টা ক'লেতো মই তৰ্ক বিতৰ্ক লাগিমে ন তাত তয়ে হওক বা আন কোনোবাই হওক চুইটিমা কোৱা সিহঁতক বাদ দিয়া তুমিয়ে কোৱাচোন কি ক'ব বিচাৰিছা তুমি আৰু তহঁতে একদম চুপ থাক কিন্তু দেই চুপ থাক ছাৰ মই এইটোৱে ক'ব বিচাৰি আছিলো যে ভেলেণ্টাইন দিনাখন এজনে আনজনক নিজৰ মনৰ ভাল পোৱাৰ অনুভৱবোৰ প্ৰকাশ কৰে আৰু এইটো জৰুৰী নহয় যে ল'ৰা ছোৱালীয়ে কৰিব পাৰে বুলি আপুনি আপোনাৰ ভাল পোৱাৰ অনুভৱ যাৰ লগতো যাৰ ওচৰতো প্ৰকাশ কৰিব পাৰে আপোনাৰ বন্ধু মা দেউতা দাদা ভাইটি বাইদেউ যাৰ লগতো কৰিব পাৰে বাহ চুইটিমা বাহ কি ধুনীয়াকৈ তুমি ব্যাখ্যা কৰি দিছা কথাটো আৰু ইমান ধুনীয়া তোমাৰ ধাৰণাবোৰ বিচাৰবোৰ ইমান ধুনীয়া আৰু ছাৰ ভেলেণ্টাইন ডেৰ আগত টেডি ডে ৰ'জ ডে এইবোৰ আহে য'ত টেডি ৰ'জ এইবোৰ দিয়া হয় আৰু চকলেট ডেও থাকে ছাৰ য'ত চকলেট দিয়া হয় ভেলেণ্টাইন ডেৰ আগত কিন্তু কিছ ডেও আহে চুইটি কিছ এটা দিওঁ নে তো কাষত নাহিবি তই মোৰ নহ'লে চেণ্ডেল সোমাই দিম তোৰ মুখত আৰু জানোৱে হয় সেইটো ৰাতিপুৱা ক'ৰ পৰা ওলাই লৈ আহোঁ আৰে হ'ব চুপ থাক ভালকৈ শুনি ল তহঁতি এতিয়া মই মোৰ নিজৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চৰ পৰা কৈ আছো দেই এইবোৰ ৰ'জ ডে টেডি ডে নহ'লে বা চকলেট ডে এইবোৰ যে বিয়াৰ আগতে শুনিব আৰু কৰিব ভাল বিয়াৰ পাছতো কাপোৰ দে ভাত দে চাহ দে পানী দে দালি দে জোতা দে মোজা দে ফণি দে চাবি দে সেইটো দে আৰু চবতছে ডাঙৰ কথাটো এইটো যে শান্তিকৈ জীয়াই থাকিব দে